গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। এই পাঁচটাক এই কালপিতকেইটা কেতিয়া ফাঁচি দিব যে তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? জুবিনদাৰ ন্যায় কেতিয়া পাম এইটো লৈ আপোনালোকৰ মাজত আৰু মই আকৌ এবাৰ আপডেট লৈ আহিলোঁ। চ' আপোনালোকে যদি মোৰ নিউজত যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব। আৰু জুবিনদাৰ ন্যায় কেতিয়া পাব? আমি জুবিনদাৰ ন্যায়ৰ বাবে ইমান অপেক্ষা কৰি আছোঁ, কিন্তু আজিলৈকে আমাৰ জুবিনদাৰ ন্যায়ৰ কোনো গুৰুত্বপূৰ্ণ নাই আৰু জুবিনদাৰ ন্যায়ৰ বাবে কোনো কথা মেল নাই। আমি জুবিনদাৰ ন্যায়ৰ বাবে কোনে কোনে পলিটিক্স কৰিছে আমি গম পাই আছোঁ। আপোনালোকেতো আৰু কৈ আছে জুবিনদাৰ বাবে ন্যায়ৰ বাবে কোনো পলিটিক্স কৰিব নালাগে। ঠিক আছে, ময়ো জানো জুবিনদাৰ ন্যায়ৰ বাবে কোনো পলিটিক্স নকৰিব। খালি কামটো এটা কৰি যাব যে জুবিনদাৰো ন্যায় লাগিব আৰু আপোনালোকে পলিটিক্সৰ কামো কৰি থাকিব। আমি মুখ্যমন্ত্ৰীক জনাইছোঁ বা মামাক জনাইছোঁ, কোনো গুৰুত্বপূৰ্ণ নিদিয়াকৈ জুবিনদাৰ ন্যায়ৰ বাবে এনেকুৱা এটা বিজেপি লৈ কিবা একা নকৰিব। সঁচাকৈ জুবিনদাৰ ন্যায় দিব পাৰিবনে? আৰু মুখ্যমন্ত্ৰীয়ে কৈ আছে আমাৰ মামাই জুবিনদাৰ ন্যায় আমি দিয়ে আছোঁ। ছিংগাপুৰত যিটো এটা চাৰ্জশ্বিটৰ বাবে কাম কৰিছিল, জুবিনদাই বোলে নিজে পানীত ডুবি মৰিছে। এইটো কিবা কথা হ'ল নেকি? আমাৰ অসম চৰকাৰে তাতে আদালতত যে চাৰ্জশ্বিট দাখিল কৰিছে তাতে কৈছে যে মাৰ্ডাৰ কৰা হৈছে জুবিনদাক। এতিয়া ছেম কানু আৰু সিদ্ধাৰ্থক সিহঁতক মানে জেললৈ বন্দী কৰি থোৱা হৈছে। যিটো কাৰাগাৰৰ পৰা ওলাই আনি হত্যাকাৰীক শাস্তি দিবলৈ লাগিব। আমি এনেই নামানো জুবিনদাৰ ন্যায় দিছে বুলি আমি নাজানো। আমাক শাস্তি লাগিবই। জুবিনদাক যেনেকৈ শাস্তি দি হত্যা কৰিলে আমি কৈছোঁ, তেনেদৰে ছেমকানু, সিদ্ধাৰ্থ, সন্দীপন গাৰ্গ আৰু কোনে আছিলে শিখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত অতি সোনকালে শাস্তি দিবলৈ লাগিব। আমি নাজানো আৰু জুবিনদাৰ ন্যায় অতি সোনকালে দিবলৈ লাগিব। এতিয়া মামায়ে কি কথা ক'লে আপোনালোকে নিউজত অলপ যদি টাইম আছে চাই ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। যদি জুবিনদাক ইমান ভাল পোৱা, জুবিনদাৰ ফেন হয়, জুবিনদাৰ ন্যায়ৰ বাবে এটা কমেণ্ট লিখি দিব দেই, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি দিব। আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, জুবিনদাৰ বাবে এটা লাইক মাৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়া নিউজটো চাই লোৱা বন্ধু বান্ধৱীসকল, চাই লোৱা। তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবোঁ এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিয়ক। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পুল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই, আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকৈ ন্যায় দিয়ে? তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন। আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ। মানে ইলেকশ্যনৰ পিছত আৰু কি হয় মই ক'ব নোৱাৰোঁ। এতিয়াতো প্ৰতিদিন পেপাৰ হৈ থকা নাই, প্ৰতিদিনটো কংগ্ৰেছৰ লিফলেট হৈ আছে। জ্বলাই দিয়াটোক মই ছাপোৰ্ট নকৰোঁ, কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনটো এখন চিধা চিধি কংগ্ৰেছৰ লিফলেট হয়।
সেইকাৰণে মানুহৰতো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে। যিমানবিলাক এখন লিফলেট টাইপ হৈ আছেনে নাই, কংগ্ৰেছ প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে। মই জ্বলাই দিয়াটোক সমৰ্থন নকৰোঁ, কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতিম যে আচলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব, এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে। প্ৰতিদিনে কোনদিনাখন বাতৰি কাকতত ভাল কথা লিখিছে কওক? এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে নেকি? যে এইজন তৰকাৰী বেপাৰী ল'ৰা চৰকাৰী চাকৰি পালে, গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে, ক'ৰবাত লিখিছে নেকি? গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে। মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ, কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে। মই একো ব্যৱস্থা নলওঁ, কাৰণ এতিয়া মই প্ৰাৰ্থী এজন, আৰু প্ৰতিদিন জ্বলাই দিব পাৰে, প্ৰতিদিন কিবা কৰিব পাৰে। আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক, প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক, কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল। অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই। এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই, কিন্তু মোৰ কোনো আপত্তি নাই, কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম। কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে। এইটো অসমৰ, আজি শিৱসাগৰত কিয় বেয়া পালে? তাৰমানে এজন কেণ্ডিডেটক গালি গালাজ কৰি লিখিছিলে। পেপাৰে এজন কেণ্ডিডেটক গালি গালাজ কৰে নেকি কওকচোন? পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি? নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে। কেনেকৈ লিখিব বেয়াকৈ? তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিবনে নাই? আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে, আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব? ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো? মোৰ দেউতা, মা, ল'ৰা ছোৱালী কাকোৱেতো এৰি দিয়া নাই, দিছে নেকি কাবাকে? সেইকাৰণে কিবা আছে পুলিচত কেছ দিয়ক, ইলেকশ্যন কমিশ্যনে চাব, আজিতো আমাৰ চোৱা দায়িত্বও নহয়। গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। এই পাঁচটাক, এই কালপিতকেইটা কেতিয়া ফাঁচি দিব? যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰো, আমাক ভোট নিদিব। প্ৰশান্ত ফুকনক আমি সুধিব বিচাৰিছোঁ যে আপুনি মন্ত্ৰিত্ব বাপ লৈ আজি পিঁয়াজৰ মালা পিন্ধি আজি চিলিণ্ডাৰলৈ কিয় আন্দোলন কৰা নাই? আজি আমি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, ইয়াৰ কাৰণ হ'ল আমাৰ হিয়ামুঠু জুবিনদা। গতিকে আমি স্পষ্ট ভাষাৰে অসম চৰকাৰক কৈ দিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীক কৈ দিব বিচাৰিছোঁ যে গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। স্পষ্ট কথা। গতিকে আজি 6 মাহ দিন উকলি গ'ল, চৰকাৰে কি কৰি আছে? এইখন চৰকাৰে কি কৰি আছে? অসমে সুধিছে। আজি অসমৰ জনগণে সুধিছে, অসমে সুধিছে। আমি অসমীয়া যুৱ মঞ্চে তেখেতক অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব? এই পাঁচটাক, এই কালপিতকেইটা কেতিয়া ফাঁচি দিব? ছিংগাপুৰত থকা সেই দালাল 420 কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দি তেখেতক কেতিয়া ফাঁচি দিব? কাৰণ আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰো, আমাক ভোট নিদিব। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি অসম চৰকাৰক যে সঁচাকৈ সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে বা ভোট লাগেনে? কাৰণ আজি ইলেকশ্যন হ'বলৈ আজি বেছিদিন নাই আৰু কেইদিনমান আছে। আজিলৈকে কিন্তু জুবিনদাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে। আৰু তাৰ সমান্তৰালকৈ ক'বলৈ গ'লে আপুনি চাওক, আজি মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে, কিন্তু আঁচনিৰ ওপৰত আঁচনি, আঁচনিৰ ওপৰত আঁচনি। আৰু আঁচনি দি থাকিলে কি হ'ব নেকি? কাৰণ আজি সেই প্ৰশান্ত ফুকন ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, যেতিয়া মূল্যবৃদ্ধি হৈছিলে তেওঁ পিঁয়াজৰ মালা পিন্ধি গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিলে, কিন্তু আজি তেওঁ লোভ আছিলে যদি মন্ত্ৰিত্ব আজি পাই গ'ল, পোৱাৰ পিছত কিন্তু আজি মূল্যবৃদ্ধি নাইকিয়া হৈ গ'ল। ক'ত গ'ল? আজি প্ৰশান্ত ফুকনক আমি সুধিব বিচাৰিছোঁ যে আপুনি মন্ত্ৰিত্ব বাপ লৈ আজি পিঁয়াজৰ মালা পিন্ধি আজি চিলিণ্ডাৰলৈ কিয় আন্দোলন কৰা নাই? আজি গেছৰ চিলিণ্ডাৰ গৈ পেলাই 1100 টকা হৈ গ'ল। আজি এটা দৰৱ কিনিব নোৱাৰোঁ, প্ৰেছাৰ দৰৱ কিনিব নোৱাৰে, চুগাৰ দৰৱ কিনিব নোৱাৰে। যিটো ফাইলৰ দাম আছিলে 40 টকা, সেই আজি দৰৱৰ ফাইল হৈ গ'ল 90 টকা। গতিকে
অসম চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আঁচনিৰ পৰা আঁচনি কৰি নাথাকিব। অসমৰ জনগণে শিক্ষা বিচাৰিছে, স্বাস্থ্য বিচাৰিছে, সেইবিলাকত গুৰুত্ব প্ৰদান কৰক। আঁচনি বহুত হৈ গ'ল। গতিকে আমি এটাই কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ, আজি বাংলাদেশী বিধানৰ ক্ষেত্ৰতে চাওক, বাংলাদেশী যদি যেতিয়ালৈকে অসমৰ যেতিয়ালৈকে বৰ্ডাৰ চিল নকৰিব তেতিয়ালৈকে সমাধান হ'বনে? আজি গতিকে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইনাৰলাইন পাৰ্মিট, আমাক অসমত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰক, চিধা কথা স্পষ্ট কথা। আৰু মেইন বস্তুটো হৈ গ'ল যে আমাক জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্টভাৱে আমাক ক'ব লাগে। অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এৰি নিদিয়ে, জেল দিয়ে, ফাঁচি দিয়ে, গুলিয়াই মাৰে, মৰিয়াই মাৰে, ন' কম্প্ৰমাইজ জুবিনদাৰ লগত। চিধা কথা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা আমাক ন্যায় লাগিবই, জুবিনদাৰ ন্যায় লাগিবই, জয় অসম।